আজি মাংসৰ লগত পালেং শাকেদি বনাব লৈছোঁ। এইখিনি পালেং শাক এইখিনি ধুই কেনে থৈ দিছোঁ আৰু এইফালে মাংস লৈছোঁ। প্ৰথমতে মই মাংসখিনিত নহৰু আদা পিচি লোৱা 1 চামুচ দিছোঁ। লাল মিৰ্চ পাউডাৰ 1 চামুচ, হালধি গুড়া আধা চামুচ, অলপমান নিমখ। এইখিনি মোৰ ভালকৈ সানি লোৱা হ'ল আৰু মই মাংসখিনি আধা ঘণ্টামান থৈ দিম। এইখিনি মোৰ কেৰাহীখনত পানী গৰম হৈ আছে, একদম উতলি আছে। তাত মই 1 চামুচ চেনি দিম। অলপ মই নিমখ দিম। এতিয়া মই উতলি থকা পানীখিনিৰ ওপৰত পালেংখিনি দি দিম। মই পালেংখিনি বইল কৰি লৈছোঁ। পানীখিনি উতলা গৰম পানীত দি ইয়াৰ ওপৰত মই ধনিয়াখিনিও দি দিম। ধনিয়াখিনি দিও মই ভালকৈ উতলাই বইল কৰি ল'ম পালেংখিনি। মই এইটো গামলাটোত কেইটামান বৰফ লৈছোঁ। বৰফৰ মই ওপৰত ঠাণ্ডা ঠাণ্ডা পানী দি দিম। এইখিনি মোৰ পালেংখিনি বইল কৰা হৈ গ'ল। মই গেছটো অফ কৰি দিম আৰু পালেংখিনি ধুনীয়াকৈ নমাই লগালগ মই যিখিনি ঠাণ্ডা পানী লৈছোঁ তাত ডুবুৱাই দিম। যিটো মই বৰফ দি লৈছিলোঁ, বৰফৰ পানীখিনিত মই লগালগ পালেংখিনি ঢালি দিছোঁ। পালেং শাকখিনি ঠাণ্ডা পানীখিনিত লগালগ পালেং শাকখিনি ঢালি ল'ব। কি হয় তেতিয়া মানে খুব কালাৰটো ভাল হয় আৰু মানে যেতিয়া মই চেনি দিছিলোঁ, চেনিখিনিৰ কাৰণেও খুব ভাল হয় কালাৰটো আৰু পালেংটো একদম ধুনীয়া হৈ আহে। এইটো মোৰ পালেং শাকখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। খুব ভালকৈ মই চেপি ল'ম। এতিয়া মই ভালকৈ পালেং শাকখিনি চেপি ল'লোঁ। চেপি কেনে এতিয়া মই লগালগ মিক্সিত মাৰিব পাৰিম, যিহেতু ঠাণ্ডা হৈ গ'ল। মই বৰফত দি লৈছিলোঁ। এইখিনি মই পালেং শাকখিনি ভালকৈ মিক্সিত মাৰি ল'ম। এইখিনি মই মাংস লৈছোঁ। যিখিনি মাংসখিনি মই মছলা সানি থৈছিলোঁ, মাংসখিনি হৈ গ'ল আধা ঘণ্টা সময়। এতিয়া মই মাংসখিনি ফ্ৰাই কৰি ল'ম কেৰাহীত। এখন মোৰ কেৰাহীখন গৰম হৈ আছে। মই ইয়াত এতিয়া মিঠাতেল দি ল'ম। কেৰাহীত দিয়া মিঠাতেলখিনি গৰম হৈ গ'ল। মই এতিয়া মাংসখিনি দি লৈ ভালকৈ ফ্ৰাই কৰি ল'ম। মই অলপ ফ্ৰাই কৰি ল'ম, বেছি কৰিব নালাগে। অলপ সময় ফ্ৰাই কৰি ল'লে হ'ব। 5 মিনিটমান ফ্ৰাই কৰি ল'লে হ'ব। ইয়াত মই দৈ লৈছোঁ। দৈ 3 চামুচমান লৈছোঁ। ইয়াত মই চিকেন মছলা দিছোঁ। আধা চামুচ চিকেন মছলা দিলোঁ আৰু মই অলপ জালুক গুড়ি দিছোঁ। চামুচ ধনিয়া পাউডাৰ দিছোঁ। আধা চামুচ হালধি গুড়া। এতিয়া এইখিনি ভালকৈ ফিটি ল'ম। ভালকৈ ফিটি ল'ব, নহ'বা দহিটো ফাটি যাব পাৰে। মই দৈখিনি ভালকৈ মছলা আৰু দৈখিনি ভালকৈ ফিটি লৈছোঁ। ভালকৈ ফিটি ল'ব, নহ'বা পাছত ফাটি গ'লে বেয়া হ'ব। এইখিনি মোৰ মাংসখিনি হৈ গ'ল। 5 মিনিটমান ভালকৈ ফ্ৰাই কৰি ল'লোঁ। মই ইয়াত যিখিনি মাংস ফ্ৰাই কৰিছিলোঁ তেলখিনি আছে, তাতে মই নহৰু দি দিম। নহৰু মই মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি নহৰু মই মিহি মিহিকৈ ভালকৈ কাটি লৈছোঁ।
কেইডোখৰমান আদাও কাটি লৈছোঁ। আদা ডখৰকৈ কাটি লৈছোঁ। মই নহৰু আদাখিনি ভাজি ল'ম। এইখিনি মই পিঁয়াজ কাটি লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজখিনি। এনেকৈ মিহি মিহিকৈ কাটি ল'ব। এইফালে মোৰ নহৰু আদা হৈ গ'ল ভজা। ইয়াত মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি বেছি ভাজিব নালাগে, অলপ ভাজিলেই হ'ব। মই পিঁয়াজখিনি ভাজি ল'ম। অলপ ৰঙচুৱা হ'লেই হ'ব। মই বিলাহী লৈছোঁ, মিডিয়াম চাইজৰ বিলাহী লৈছোঁ, ডখৰকৈ কাটি লৈছোঁ। মই পিঁয়াজখিনিৰ ওপৰত বিলাহীকেইটাও দি দিম। এই ওপৰত মই অলপ নিমখ দি দিম। চব মোৰ পিঁয়াজ আৰু বিলাহীখিনি ভালকৈ ভজা হৈ গৈছে। আৰু পিঁয়াজখিনি চব বেছি ৰঙচুৱা কৰি নিদিব, সেয়া দেখিছে। মই এইখিনি কাঢ়ি ল'ম, কাঢ়ি কেনে মই মিক্সিত ভালকৈ পিচি ল'ম। এইখিনি মই মিক্সিত মাৰি ল'ম। অলপ মই পানী দি লৈছোঁ, গৰম আছিলে কাৰণে অলপ পানী দি লৈছোঁ। এতিয়া মই মিক্সিত ভালকৈ মাৰি ল'ম। এয়া মোৰ আগৰ অলপ তেল আছে, আৰু অলপ তেল দি ল'ম। মিঠাতেল অলপ আৰু দি ল'ম আৰু গৰম হ'ব দিম। এয়া 1 চামুচ মই জিৰা দিছোঁ, 2 ডোখৰ ডালচেনি, 3টা ইলাচি, লং কেইটামান, অকণমান গোটা জালুক, শুকান জলকীয়া। ইয়াত মোক চব পালেংখিনি ইমান ধুনীয়া আৰু ইমান ধুনীয়া কালাৰ হৈ আহিছে। মই কেৰাহীত পালেংখিনি দি দিম। দি মই ভালকৈ পালেংখিনি ভাজি ল'ম, একদম পানী শুকুৱাকৈ ভাজি ল'ম। মোৰ পানী শুকাইছে অলপ, পালেংখিনি পানী অলপ শুকালে। যিখিনি মই দহি লৈছিলোঁ, দহিখিনিৰ লগত মই মছলাখিনি যিখিনি পিটি লৈছিলোঁ সেইখিনি দি দিম এতিয়া। পালেংখিনিৰ ওপৰত দি দিম। সেইখিনি পিঁয়াজ আৰু যিখিনি বিলাহী মিক্সিত মাৰি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিম এতিয়া। দি আকৌ ভালকৈ মই ভাজি ল'ম। এতিয়া মই পালেং শাকখিনি চাম। তাৰপিছত মই খুব ভালকৈ ভাজি লৈছোঁ। খুব ভালকৈ ভাজি ল'ব। ভাজি পানীটো শুকুৱাই দিব। ইয়াৰ ওপৰত মই এতিয়া মাংসখিনি দি ল'ম। যিখিনি মই ফ্ৰাই কৰা মাংস সেইখিনি ওপৰত দি দিম। দি কেনে মাংসখিনিৰ লগত আকৌ ভালকৈ ভাজি ল'ম। ভালকৈ মই লৰাই দিছোঁ। লৰাই কেনে মই ভালকৈ ঢাকনখন লগাই আৰু অলপ সময় ভাজি ল'ম। গেছটো কম কৰি মই ভাজি ল'ম অলপ। ঢাকনখন লগাই চাম। এই আছোঁ। এতিয়া মই গৰম মছলা দি দিছোঁ, আধা চামুচ গৰম মছলা, আধা চামুচ ঘিউ, এইখিনি মই কষ্টুৰি মেথি লৈছোঁ। ইয়াৰ ওপৰত মই কষ্টুৰি মেথিখিনি দি ল'ম, মোহাৰি কেনে ভালকৈ। মই কষ্টুৰি মেথি অলপ দিছোঁ, ভালকৈ লৰাই ল'ম। তাৰ ওপৰত আধা চামুচ নিমখ দি ল'ম। অলপ আগতে দিয়া আছে, সেইকাৰণে এতিয়া কমকৈ দিছোঁ। আপোনালোকে জোখ পৰিমাণ হিচাপে দি ল'ব। এতিয়া
এতিয়া আৰু অলপ সিজিবৰ কাৰণে মই অলপ পানী দিলোঁ। মাংসখিনি হৈছে, এইখিনি পালেঙৰ মাংস কি ধুনীয়া হৈ আহিছে। এইখিনি চোৱা মোৰ মাংস আৰু পালেং শাকক কি ধুনীয়াকৈ হৈ গ'ল। সেয়া চোৱা মোৰ হৈ গ'ল পালেং আৰু মাংস। এয়া দেখিছে ইমান ধুনীয়া হৈ আহিছে। যদি ৰেচিপিটো চাই ভাল লাগিলে হ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খিনি মোৰ হৈ গৈছে। এয়া ৰুটিৰ লগতে হওক বা আপুনি ভাতৰ লগতে হওক খাব পাৰিব।